দাদা আজি মই বহুত সুখী হ মা দেউতা ঢুকাৰ পিছত তই ইয়াৰ ঘৰত কাম কৰিব পৰাৰ দায়িত্ব লৈছিলি এৰা ভগৱানৰ লিখন মোক কোনে মুচিব আজি এই চাকৰিটো পালি মই বহুত সুখী হ'ব ঠিক তই এতিয়া ভিতৰলৈ যোৱা মই অলপ কাম কৰিব যা চাকৰি পাইছা বোলে পাৰ্টিটো চাকৰি পালো দে কাম দে ৰাতি কিবা ৰাতি মানে ভাল লাগিল চাকৰি পালি দাইদেৰো মোক কৈছে এই দাদা কাম গেল দাইদেৰ কাম চাম কৰবা নিদিবি নাই নাই ভাবছোৱে তো কথা কাম কৰি দিব খানাটো দিবি হওক খানা দিম দিয়া এতিয়া মই যাওঁ দে চাকৰিটো পালি ভাল লাগে ৰাতি লগ পাম আহ দে ও ভাইটি এগিলাস পানী আনিবাচোন নিয়ে আছো ৰ'ব হেল্ল' দাদা এটা কথা আছিল তোৰ লগত কি কোৱাচোন তই বেলেগৰ ঘৰত কাম কৰি থাকিব নালাগে মই এতিয়া যিহেতুকে চাকৰিটো পালোঁ সেই পইচা দিয়ে ঘৰখন চলাই নিম দিয়া তই ইমান কষ্ট কৰি থাকিব নালাগে হেল্ল' অৰূপ হয় ছাৰ অহাকালি তোমাৰ জইনিং আছে গতিকে তুমি অহাকালি মৰ্ণিং আহিবা হৈ যাব ছাৰ মই কালি ৰাতিপুৱাই বাই যাম কাৰ ফোন আছিল ভাইটি দাদা ছাৰৰ ফোন আছিল কালি ৰাতিপুৱাই মোৰ জইনিং আছে কালি মই ৰাতিপুৱা ওলাব লাগিব দাদা মই ওলালো ভালকৈ থাকিবি ইয়াতে মোলৈ ফোন চোন কৰি থাকিবি এয়া কামবিলাক ভালকৈ কৰি তই ভালকে থাকিবি দে আজি দাদালৈ বহুত মনত পৰিছে এটা ফোনে কৰোঁ হেল্ল' দাদা তই কেনে আছ মোৰ ভালেই দে ভাইটি তই কেতিয়া আহিবি অ' মই অহা সপ্তাহত ঘৰলৈ যাম দে এতিয়া ৰাখিছোঁ দে তোৰ ৰন্ধা ক'ত এই অলপ মাংস লৈ আহিব কিয় কোনোবা আহিব নেকি এই মোৰ ভাইটি আহিব নহয় আজি সি আহিব নেকি আমিতো গমেই পোৱা নাই খবৰ দিয়া নাই নেকি নাই দিয়া ইয়াত দিয়া আহিব মাংস অলপ লৈ আহিব দাদা দাদা আহিলি তই আহিলোঁ ৰ বহা কি ভাগত দিছোঁ দাদা ৰ'বা মই অলপ পানী লৈ আহোঁ ৰ'বা তোমাৰ চাচু যা পানী অলপ লৈ আহ বাকী ডিউটি কৰি কেনে ল'ব লাগিল তোমাৰ বহুত কষ্ট দাদা হয় নেকি এইবাৰ যুদ্ধ হ'ব পাৰে আমাৰ তাত কি কৰিবি আৰু কামেই তেনেকুৱা ন দেশৰ প্ৰতি প্ৰেম থকাৰ বাবে আজি দাঁত আছোঁ মই ভাতকেইটা বাৰু তোমাক তুমি অলপ গা পা ধুই অলপ ফ্ৰেছ হোৱা যা ভাত পানী অ' ভাইটি ভাতকেইটা খাই আহ অঁ দে লৈছোঁ দে হেল্ল' চলজাৰ হয় ছাৰ আপোনালোকৰ ছুটি কেঞ্চেল কৰা হৈছে অতি শীঘ্ৰে ডিউটি জইন কৰাওক আই উইল ৰিপৰ্ট চোন ছাৰ দাদা শুনছোঁ কি হ'ল মই যাব লাগিব মোৰ ছুটি কেঞ্চেল হ'ল এনেকৈ হঠাৎ অঁ মানে ৱাৰ চলিছে তাতে হয় নেকি যাব কি কৰিবি আৰু চাকৰিটোৱে তেনেকুৱা তই চিন্তা নকৰিবি মই অতি সোনকালে আহি যাম ঠিক আছে তুমি সোনকালে আহিবা নেকি সকলো লিচুকাই দিবানে গৈ থাকিবা ভাইটি যদি হেৰাই ঠিকনা বিচাৰি
বন্দে মাতরম। ভাইটি ভাইটিৰ কিবা হ'ল নেকি? কাশ্মীৰত চলি থকা যুদ্ধত ভাৰতৰ 7জন জোৱান শ্বহীদ হৈছে। তেৰে অসমৰ 2জন হৈছে ৰাজীৱ কাকতি আৰু অৰূপ মেধি। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা, শোকত যদি বিষাই বুকু মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা, সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে